হাই গাইজ, আপোনালোকক আজি মই দেখাম যে জামুগুৰিহাটৰ কুসুমতলাত এটা পুখুৰী আছে, যিটো পুখুৰীত এতিয়াও পানী নহয়। এই ৰজাৰ দিনতেই পুখুৰীটো খন্দা হৈছিল আৰু এই পুখুৰীটোৰ নাম হৈছে সুকনা পুখুৰী। গাইজ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে মডেল হস্পিটেলখন দেখাইছোঁ অলপ। হয়, আমি এটা কথা কৈছিলোঁ আপোনালোকক যে যিখন পুখুৰীটোৰ পাৰতে আছে মন্দিৰ। মন্দিৰটোৰ আমি দেখাম। মন্দিৰখনৰ প্ৰথমতে আমি গেটখন দেখাব বিচাৰিছোঁ। এইখন হৈছে মন্দিৰখনৰ গেট আৰু এই গেটৰ পৰা আপোনালোকে যাব পাৰিব। আৰু ইয়াত দিয়া আছে, ওপৰত লিখা আছে সাৰ্বজনীন শিৱ মন্দিৰ আৰু যোগাশ্ৰম নদুৱাৰ আঞ্চলিক যোগী সন্মিলনী। আৰু এইফালে আপোনালোকে মন্দিৰত যিটো বিবাহ উপনয়ন ভোগ আদি অনুষ্ঠিত কৰিবৰ বাবে নিম্নলিখিত নম্বৰ আগতীয়াকৈ যোগাযোগ কৰক বুলিও যিহেতু দিয়া আছে। আৰু এই মন্দিৰটোৰ আমি অকণমান দেখাম। মন্দিৰৰ ভিতৰটো যিহেতু এতিয়া বন্ধ হৈ আছে আৰু তলা লাগি আছে, গতিকে আমি অকণমান মন্দিৰৰ ভিতৰ ভাগ দেখাইছোঁ। অকণমান জুম কৰি দেখাব লাগিব। এয়া মন্দিৰৰ ভিতৰ ভাগ দেখিছে। আৰু যিহেতু এতিয়া তলা মৰা আছে, আমি কেতিয়াবা আপোনালোকক এই ভিডিঅ'ত দেখাম। আমি আপোনাক কৈছিলোঁ যে যিখন পুখুৰী, এই পুখুৰীটোত পানী কেতিয়াও নহয় আৰু এই সুকনা পুখুৰীৰ পৰা আমি যাব লাগিব। গতিকে আমি অলপ যাব বিচাৰিছোঁ। আৰু এয়া আহি পালোহি যি এই সুকনা পুখুৰীৰ নামটো। আৰু ইয়াতে যিমানেই পানী বৰষুণ হওক, কিন্তু পানী জমা কেতিয়াও ইয়াত নহয়। আৰু ইয়াতে কেতিয়াও যিহেতু বৰষুণ হ'লেও ইয়াত পানী কেতিয়াও নহয়। আৰু এই মন্দিৰৰ ওচৰত, যি মন্দিৰখন দেখালোঁ, মন্দিৰৰ ওচৰত এই সুকনা পুখুৰী আছে। জামুগুৰিহাটৰ কুসুমতলাত যিহেতু এই পুখুৰীটো আছে।